বিষয়টো আমি গম পাইছোঁ তিনি সপ্তাহ অধিকৰ পৰা আমাৰ এই হামৰেন টাউন স্কিমৰ যোনটো পানী যোগানটো আমি প্ৰপাৰলি ফাংচনিং কৰিব পৰা নাই। তাৰ ৰিজনটো হ'ল আপোনাৰ যোনটো আছামালা ৰোড চলি আছে বৈঠালাংচু টু খান্দুলি, তাৰ মাজতে আমাৰ পাইপলাইনো পৰে, যোনটো আমি আমলঙৰ পৰা পানী আনো। তে ৰাস্তাৰ কাষত হোৱাৰ কাৰণে যেতিয়া JCB আৰু মেচিনেৰিজখিনি কাম কৰি থাকে, সেটি যেতিয়া মানে এক্সকাভেট কৰি লেণ্ডখিনি আমাৰ পাইপৰ ওপৰত কেতিয়াবা পৰি যায়, তাৰ বিনিময় বৰষুণ দিয়া বতৰত লেণ্ডশ্লাইড হৈ মেলি আমাৰ পাইপখিনি অলপ ডিষ্টাৰ্ব হৈ যায়। আমি PWDৰ লগতো কোঅপাৰেট কৰি আছোঁ, সেইটোৱে আমাক হেল্প কৰে। যেতিয়া এক্সকাভেট কৰিব লাগে, পাইপখিনি যেতিয়া তললৈ গুচি যায়গৈ, সেইটোৱে হেল্প কৰে। আৰু এনেকা বাৰে বাৰে হৈ আছে, কাৰণ যিহেতু পাইপ আমাৰ পুৰণা হৈ গৈছে। পানী যেতিয়া আহে প্ৰেছাৰ ল'ব নোৱাৰি ভাঙি যায় মাজে মাজে, আকৌ আমি ৰিপেয়াৰ কৰোঁ, তেনেকাই চলি আছে। তো আমি সদায় চেষ্টা কৰি আছোঁ যে পানীখিনি আমি আনিব পাৰোঁ। হামৰেনবাসী ৰাইজ বহুত দুখী, মই গম পাইছোঁ, আমিও বহুত দুখী হৈ আছোঁ। এতিয়া আমিও পানীৰ অভাৱত আছোঁ। আমি ফুল চেষ্টা কৰিম আজিৰ ভিতৰত যে পানীটো আমি আনিব পাৰিম যিহেতু, আৰু কালিৰ পৰা আমি ৰেগুলাৰ ফাংচনিং কৰিব পাৰিম যোনটো ৰানিং ৱাটাৰটো। একশ্যন প্লেনত আমি এবাৰ ধৰিছোঁ পাইপ ৰিপেয়াৰিঙৰ যোনটো কৰিব লাগে, কিন্তু যিহেতু ধৰিলেও পটককেতো বস্তুটো নাহে এতিয়া, কিন্তু আমাৰ ডিফেক্টটো এতিয়াই হৈ আছে। তো তাৰ কাৰণেও আমি মানে অলপমান প্ৰব্লেমত পৰিছোঁ, নহ'লেও আমি চেষ্টা কৰি আছোঁ। ৰিপেয়াৰিং কাৰণে ধৰা হৈছে, আশা কৰিছোঁ এইটো আমি ৰিপেয়াৰিংটো ভালকৈ কৰিব পাৰিম আৰু পাইপখিনি নতুন লগাব পাৰিম। আৰু হামৰেন স্কিম বিষয়ে অলপমান আমাৰ ইঞ্জিনিয়াৰ কেইটাৰ লগত আলোচনা কৰি, যিহেতু অলপ পুৰণা হ'ল, নতুনকৈ আৰু এটা স্কিম আমি ধৰিব পাৰোঁ নেকি, তেনেকৈ আমি আলোচনা কৰি চাম বুলি ভাবিছোঁ। Nang litum kelang bom lake Malong News 24/7 hampang aparman Klarda Kabirta.